হাই গাইজ, কি খবৰ? আজি মই ৰেচিপি লৈ অহা নাই। আজি আমি সকলোৱে মিলি এটা কঁঠাল খালোঁ। এই কঁঠালৰ এটা ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখাম। এয়া চাওক, মোৰ হাজবেণ্ডে হাতত গ্লভছ লগাইছে। গ্লভছ নহয়, এইটো পলিথিন হয়, আৰু ৰবৰ এডালে মাৰি লৈছে। আৰু এতিয়া কাটি আছে কঁঠালটো। চাব কি ধুনীয়াকৈ কাটিব। এয়া চাওক, কাটি আছে, ধুনীয়াকৈ কাটি আছে চাৰিওপিনে। কঁঠালটো বেছি ডাঙৰো নহয়, সৰুও নহয়, মিডিয়াম হয়। এয়া দুইফালৰ পৰা কাটিলে, চাৰিওপিনৰ পৰা কাটি লৈছে। কাটা হৈ গ'ল। এতিয়া ধুনীয়া ঢাকনিৰ নিচিনা ওলাই ল'ব। এয়া চাওক, কি ধুনীয়া কঁঠালৰ কোহবিলাক দেখা পাই আছে আপোনালোকে। এটা এটাকৈ ওলাব এতিয়া। এয়া চাওক, ওলাই আছে। কঁঠালটো বৰ মিঠা আছিলে। আমি সকলোৱে মিলি খুব ধুনীয়াকৈ খাইছোঁ। আৰু মই কঁঠাল বৰ ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন বাৰু। আমি গোটেই কঁঠালটো ওলোৱা নাই, অলপ ওলাইছোঁ, যিখিনি আমাৰ লাগে। গৰম বস্তু ইমান খোৱাও ভাল নহয়, কিন্তু খাবলৈ বৰ টেষ্টি। যিখিনি লাগে সেইখিনি ওলাই লৈছোঁ, আৰু কেইটামান কোহ ওলাই লৈছোঁ। যিখিনি লাগে সেইখিনি ওলাই লৈছোঁ, বেছি ওলোৱা নাই। এতিয়া চাওক, ঢাকনিৰ নিচিনা ঢাকি থৈ দিছোঁ। বস্তুটো এতিয়া বেয়াও নহ'ব, কালি আৰু ওলাই কিনে খাব পাৰিম আমি। এয়া চাওক, কি ধুনীয়া হৈ আছে। গমেই নাপায় আপুনি আমি যে কাটিছোঁ। দেখিছেনে বাৰু? এয়া চাওক, হাততো নালাগিল। হাতটো আপোনাৰ আঠা নহ'ল। এতিয়া ৰবৰটো খুলি দিছে। এয়া চাওক, হাতত একোৱে লগা নাই। কি ধুনীয়া হৈ আছে হাতখন। এয়া চাওক।